হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। তো ব্লগ আজিৰ ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। তো চাই থাকক, ভিডিঅ'টো মজাদাৰ হ'ব। ব্লগ চাই থাকক। তো বন্ধুসকল, মই থৈ আছোঁ গাঁও এইকাৰণে যে আজি হৈছে সৰস্বতী পূজা স্পেচিয়েলি। সেইকাৰণে ৰাতিপুৱাই সোনকালে গাটো ধুই আছোঁ আৰু মই এতিয়া ভইচ অভাৰ দি আছোঁ। আপোনালোকে বেয়া নাপাব। তো আপোনালোকে ভিডিঅ'টো পূৰা ক্লিয়াৰ চাব, মজা পাব একেবাৰে। ৰাতিপুৱাই ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো, গা ধুই আছোঁ। আপোনালোকে চাওক নেক্সটত কি কৰোঁ। ফটাফট ৰেডি আৰু পলক তাত গৈলোঁ। সৰস্বতী ঠাকুৰক লৈ গৈ আছোঁ। আপোনালোকে চাওক, তাত গৈ লগ পাই আছোঁ নেকি বন্ধুসকল। এতিয়া আমাৰ ঠাকুৰ টাউনৰ চাব পাৰে। বন্ধুসকল, মেইন মালটো হৈছে এইটো। এই সৰস্বতী পূজাত যদি এইটো আহি নাখাওঁ, এই মেইন মালটো ক'বলৈ একো ভাষাই নাই। ইয়াৰ চাওক, পৰিৱেশটো মুকলি ঠাই এনেকুৱা লাহে লাহে বনাই আছে। ইয়ে মাত্ৰ এজাগে বনাইছে, লাহে লাহে বনাইছে। পৰিৱেশটো চাওক এনেকুৱা। তো বন্ধুসকল, ক'বলৈ একো ভাষা নাই। আপোনালোকে চাওক, এতিয়া পূজা আৰম্ভ হ'ব। হাই ফ্ৰেণ্ডছ, তো এয়া পূজা হৈ আছে, সৰস্বতী পূজা। আপোনালোকে চাব পাৰে। এইফালে ঠাকুৰ পূজা কৰি আছে। অলপ পিছত আমি পুষ্পাঞ্জলি দিম। এয়া চাওক, আপোনালোকে ভিডিঅ'টো স্ক্ৰীন নেকি সম্পূৰ্ণৰূপে চাব নে কি কয়। এয়া মোৰ চেনেলত প্ৰথমটো ভিডিঅ' সৰস্বতী পূজা। এইফালে ঠাকুৰ আছে, পুৰোহিত। বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেল নতুন চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা পালে ভিডিঅ'টো কমেণ্টত জনাব। এই পূজাটা পাতি আছে ছেলেবেলে স্কুলে পড়ে, হ্যাঁ ছেলেবেলে স্কুলে পড়ে যাতে শিক্ষা হয়, আগ্রহ থাকে। হ্যাঁ, সবারই একটা এই সরস্বতী পূজার আগ্রহ, মানে বিশেষ ওইটাই মানে এইটা দরকার। সরস্বতী পূজা সবাই করে, বাচ্চারা খুব আনন্দ পায়। মানে বিশেষ করে ছাত্রছাত্রীর কারণে আর কি। হ্যাঁ, ওই তো মনে কামনা বাসনা মানে বিদ্যার বিদ্যা সিদ্ধা হয়, এটা কইছি যে আমি কই দিছি। তার কারণে বাচ্চা কাচ্চার জন্য মঙ্গল হয়। তো ঠাকুর আপনি কই থাকেন? আমি সাবরগাঁও। সাবরগ্রামে না? ঠিক আছে। তো পূজা তো চলতেছে না? হ্যাঁ, পূজা চলতেছে, এখন হোম করুন। ঠিক আছে। হ্যাঁ ঠিক আছে, ভালে ভালে পূজা হলে হ'ল। আচ্ছা। তো বন্ধুসকল, ইফালে আপোনালোকে চাই আছে, ইমান প্ৰখৰ ৰ'দ দি আছে। তো মই পুৰোহিতৰ লগত সৰস্বতী পূজাৰ বিষয়ে অলপমান জানিলোঁ। তো এয়াই আৰু কি, বিশেষ একো নাই। সৰুকৈ আমাৰ গাঁৱত মানে ল'ৰাখিনিয়ে পাতিছে আৰু। তো আপোনালোকে ভিডিঅ'টো চাব। এয়া মাজে মাজে আপোনালোকক মই পৰিৱেশটো দেখুৱাই যাম নে কি কয়। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, কেনেকৈ পালে লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ এইটো নাপাহৰিব। এটা কৰি দিব নিশ্চয়। বন্ধুসকল, এইফালে পুষ্পাঞ্জলিৰ কাৰণে যা যোগাৰ চলি আছে, আপোনালোকে চাব পাৰে। ঠাকুৰে পুৰোহিতে ৰেডি কৰি আছে, এয়া চাওক। তো বন্ধুসকল, অৱশেষত আমাৰ পুষ্পাঞ্জলি কাৰ্য আৰম্ভ হ'ব। এয়া চাওক, ৰেডি হৈছে আমাৰ গাঁৱৰ ছোৱালীখিনি, ইয়াতে ৰেডি হৈ আছে পুষ্পাঞ্জলি দিবৰ কাৰণে ৰেডি। তো এতিয়া পুষ্পাঞ্জলি দিম আৰু।
বেদান্ত বিদ্যা অনেব্য এসো সচন্দন তুলসীপত্র পুষ্প বিল্লপত্র সরস্বতী নমো নমো। তো বন্ধুসকল অৱশেষত আমাৰ পুষ্পাঞ্জলি অনুষ্ঠান শেষ হ'ল আৰু ইয়াতে চলি আছে গান, সেইকাৰণে মই ভয়েস অভাৰ দিব লগা হৈছে কাৰণ গানত কপিৰাইট লাগি যাব পাৰে, নহয় লাগিব সেইকাৰণে। তো এয়াই এতিয়া খোৱা বোৱাৰ কাৰণে প্ৰস্তুত মানুহ চাই থাকক। এইফালে ভদমা, এইফালে লগৰীয়া আৰু এইফালে জেঠক খিচিৰি বনাই আছে। বন্ধ ৰাখ, খিচিৰি লাগিব। ভণ্টিবিলাকে খিচিৰি দি আছে, আমি এতিয়া খাম। এয়া লগৰীৰ লগত বহি আছোঁ, এই ডেকা ল'ৰা ভাই ভণ্টি এইবিলাকে আৰু আমাৰ গাঁৱৰ ভাই দি আছে। এইফালে কিন্তু প্ৰায়ভাগ মানুহবিলাকৰ খোৱা হৈ গ'ল, এতিয়া আমি আছোঁ এই লগৰী এইবিলাকৰ। তো বন্ধুসকলে আপোনালোকে চাই আছে মই বাঁহ ভাত দি খাই আছোঁ। এয়া নহয় দিয়ক, হাত দি খুৱাই আছোঁ, কেমেৰাত ওলোটা দেখুৱাই আছে। তো বন্ধুসকল বেয়া নাপাব, আকৌ ভয়েস অভাৰ দিব লগা হৈছে কাৰণ মই বহি আছোঁ ডিজেৰ ওচৰতে, কাৰণ গান বজালে কপিৰাইট লাগি যাব। তো সেইকাৰণে ভয়েস অভাৰ দি আছোঁ। এয়া খোৱা বোৱা হৈ গ'ল, মানে প্ৰসাদ বিতৰণ বেছিভাগ মানুহে দিয়া হ'ল, অলপ আহি আছে দি আছোঁ। তো এয়াই ভিডিঅ'টো চাই থাকক আৰু কেইজনমান সৰু মাইনাই নৃত্য কৰিব, ইয়াত চাওক। তো বন্ধুসকল এই সৰু মাইনাকেইটা মই আহি আছোঁ, এয়া কেমেৰা চাই কেনেকৈ কৰি আছে যে আমাক এটা কিবা এটা কৰি দিয়া। তো ভাবিলোঁ দে তেনেহ'লে নৃত্য কৰা, আৰু ইহঁতে গান শুনি আছে, গান বাজি আছে, কাৰণ কপিৰাইটৰ কাৰণে মই এইটো ভয়েস গানটো ডান কৰি দিছোঁ। ইয়াৰ চাওক এই ছোৱালীকেইজনীয়ে নাচিব, মাইনাকেইজনীয়ে কেনেকৈ কৰি আছে চাওক না। সেইকেইটা ভণ্টি আহি আছে, পূজাৰ শেষৰ সময়ত অলপমান ফূৰ্তি কৰি আছে, এইবিলাক চাব পাৰে আপোনালোকে। কি হ'ল কেনেকৈ ফূৰ্তি কৰিলা? আমাৰ মাজনীখিনি এইফালে আছে, মাজনীখিনি লাজ কৰি আছে। তো আজি তেনেহ'লে এতিয়া ঘৰত যাওঁ নেকি? ঠিক আছে, আহি আছোঁ। ঠিক আছে, ঠিক আছে, বঢ়িয়া হৈছে। তো মাইনাহঁত আজিৰ কাৰণে হ'ব, তেনেহ'লে কপিৰাইট লাগি যাব নহ'লে। তা আজিলৈ টাটা, বাই বাই। ইহঁতে নাচিও খুজি আছে। সকল সৰস্বতী পূজাৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। যদি ভাল পালে লাইক এটা কৰি দিব, আৰু কেনেকুৱা পালে কমেণ্টত নিশ্চয় জনাব। আৰু যদি মোৰ চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব, এই কি বকি আছে এইবিলাক, যদি মোৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তো বন্ধুসকল অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ, আপোনালোকৰ মৰম চেনেহ এইবিলাকৰ অপেক্ষা। তো আপোনালোকে ভিডিঅ'টোৰ কাৰণে ইন্তজাৰ কৰক, আৰু মই আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো
চেনেলটো মাত্ৰ খালি ছাবস্ক্ৰাইব কৰি দিয়ক। অ'কে, আজিলৈ টাটা, বাই বাই।